কিমান আৰু খোৱাবা মা খাই উঠিছে দেখোন মই ল'ৰাটোক খুৱাই থাকিলেও হেঁপাহ নপলাই মা কি হ'ল তুমি হটকেছত ৰুটি আছে বুলি কৈছিলা কালিও হটকেছটো খালী হৈ আছিলে আৰু আজিও খালী হৈ আছে মোৰ বৰ ভোক লাগিছে মা মই কালিৰ পৰা একো খোৱা নাই মা জন্ম হৈ মাৰক খালি মা নামাৰিবা বৰ কষ্ট পাইছো মাৰকটো খালিয়ে ডাইনীজনী এতিয়া আৰু কাকা খাবি এতিয়াও তোৰ ভোক বাকী আছে বেটা হ'ব হ'ব মোৰ ওচৰত ইমান ড্ৰামা কৰি দেখুৱাব নালাগে এতিয়া যা গোহালি ঘৰত গোবৰ আছে গোবৰবোৰ চাফা কৰি গোহালি ঘৰটো ধুনীয়াকৈ মচি থৈ আহিবি তাৰপিছত ঘৰবিলাক মচিব লাগিব শুনিছনে নাই তই এতিয়া মোৰ মুখ কি চাই আছ তই তই শুনিছনে নাই তোৰ কাণখন কলা হৈছে নেকি মই তোক কি কৈ আছো মোক নামাৰিবা মা নামাৰিবা মই গোহালি ঘৰটো চাফা কৰি দিম ঘৰো মচি দিম যা এতিয়াই যা মোৰ আগত ঘৰিয়ালৰ চকু পানী উলিয়াই একো লাভ নাই তোৰ চকু পানী দেখি মই পমি যোৱা বিধৰ নহয় চুপ থাক বুলি কৈছো নহয় আৰু লাগিব নেকি ক নামাৰিবা মা মই সকলো কৰি দিম ৰাজা তুমি মেগী খাবা নেকি অ মা খাম মই এইজনীক বনাবলৈ কওঁ তুমি খাবা ৰবা অ মা ইমান ভোক লাগিছে মায়ে মোক একো এটা খাব নিদিয়ে ফোন কৰি আছো বন্দিতাই ৰিচিভে কৰা নাই দেখোন ইমান অকণমানি বয়সতে মাকে তাইক এৰি থৈ গ'ল আৰু ময়ো ভাৰতীয় সেনা জোৱান হিচাপে তাইৰ পৰা আঁতৰত থাকিব লগা হৈছে কেতিয়াবা যাবলৈ পাৰো ঠিক নাই ফোন উঠাইছে হেল্ল' বন্দিতা হেল্ল' ৰূপম কোৱা ইমান টাইমৰ পৰা ফোন কৰি আছো ৰিচিভ কৰা নাই যে মই পাকঘৰত আছিলো অলপ কাম কৰি আছিলো যে সেইকাৰণে বাৰু তাত সকলো ঠিকে থাকে আছে নে আমি সকলোবোৰ ঠিকে থাকে আছো বাৰু তুমি কেনে আছা ভালেনে খবৰ ভালে দিয়া তুমি দেখোন কৈছিলা ছুটি ল'ম বুলি কৈছিলো কিন্তু এতিয়া কাশ্মীৰত দেখোন বহুত বেয়া পৰিস্থিতি হৈ আছে সেইকাৰণে গোটেই ফৌজীবিলাককে এলাৰ্ট কৰি দিছে সকলোবোৰ যেতিয়া ঠিক হৈ যাব মই আহি যাম বাৰু হ'ব দিয়া ঠিক আছে তুমি ইয়াৰ চিন্তা কৰিব নালাগে মই আছো নহয় আৰু শুনা মৌচুমীক মই নিজতকৈ বেছি ভাল পাওঁ কাৰণ তাই কেঁচুৱাতে মাকে এৰি থৈ গৈছে তাই মোৰ জীৱটো তাইৰ সুখৰ কাৰণেহে মই বিয়াখন পাতিছিলো নহলে মই কেতিয়াও বিয়াই নকৰালোহেঁতেন তাই নতুন মা এজনী পালে মনটো বহুত ভাল লাগিব আৰু তাই বহুত আনন্দিত হ'ব বুলিয়ে মই বিয়াখন ধুমাধুম পাতিছিলো আৰু তুমি তাইক কেতিয়াও মাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা কি হ'ল মাত দিয়া নাই যে তুমি শুনি আছো মই তাইক সদায় সুখী মনেৰে ৰাখিবা কেতিয়াও তাইৰ চকুত চকু পানী আহিবলৈ নিদিবা এইটো তোমাৰ ডিউটি তুমি এইটো কথা ভাবিব কেনেকৈ পাৰা মই তাইক যে মৰম নকৰিম মই তাইৰ চকুত যে চকু পানী আহিবলৈ দিম তুমি কি ভাল পোৱা তোমাতকৈও বেছিকৈ মই তাইক ভাল পাওঁ মই নিজে নাখায়ো তাইক খুৱাওঁ তুমি আকৌ কোৱা মৰম চেনেহ নকৰো বুলি সেইটো কোৱা নাই নহয় মই তুমি চিন্তা নকৰিবা তুমি নিজৰ ডিউটি কৰা আৰু তাইৰ ধ্যান ৰখাটো মোৰ ডিউটি ৰাজা আৰু মৌচুমী দুয়োটাই ধ্যান ৰাখিবা তুমি কাৰণো মন নাযায় নিজৰ ফেমিলিৰ লগত থাকিবলৈ কিন্তু মই নিজৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে ইমান কষ্ট কৰি আছো তুমি এটা কাম কৰাচোন মৌচুমীৰ লগত এবাৰ মই কথা পতাই দিয়াচোন তাইৰ মাতটো শুনাই নাই বহুত দিন মৌচুমীৰ মাতটো শুনিবলৈ বিচাৰিছে যদি তাই সকলোবোৰ কথা কৈ দিয়ে তেতিয়া ঠিক আছে এতিয়া কথা পতাই দিছো মই পায়স বনাইছিলো তাইক পায়স অকণ খাবলৈ দিছো ৰবা 1 মিনিট ৰখা মই তাইক এতিয়া মাতি আনিছো তাই পাকঘৰতে খাই আছে মই তোমাক নিজে ফোন কৰিম হ'বনে ঠিক আছে দিয়া হ'ব দিয়া ঐ মৌচুমী মা কথা এটা কাণ পাতি শুনি ল যদি দেউতাৰে সোধে তই সুখত আছনে মই বহুত সুখত আছো বুলি কবি তই যদি কিবা উল্টা পুল্টা কথা কৱ নহয় তেতিয়া তোক ৰুমত বন্ধ কৰি লাঠিৰে ভালদৰে কোবাম যদি দেউতাৰে সোধে কবি মায়ে পায়স বনাইছিলে মই পাকঘৰত খাই আছিলো ঠিক আছে মা এনেকৈ কম মই তাৰপিছত তুমি ৰুটি এটা বনাই দিবানে মোক তোৰ ভোক লাগিছে নেকি বহুত ভোক লাগিছে মা তেতিয়াহ'লে মই যি কৈছো তাকে ক'ব লাগিব দেউতাৰে যদি সোধে মায়ে মাৰে নেকি তই কবি মায়ে মোক নামাৰে মায়ে মোক কিয় মাৰিব মায়ে মোক বহুত মৰম কৰে তেনেকৈ কবি ঠিক আছে মা মই তেনেকৈ কম মই দেউতাৰক ফোন কৰি আছো হা মই যেনেকৈ কৈছো তেনেকৈ কবি ঠিক আছে মা হেল্ল' এয়া মৌচুমী আহিলে লোৱা কথা পাতা হেল্ল' দেউতা
মোৰ মৌচুমীজনী কেনেকৈ আছে? ভালে আছে নে? আছো দেউতা। কি কৰি আছিলা সোণজনী? একো নাই কৰা দেউতা, মায়ে পায়স বনাইছিলে, মই পায়স খাই আছিলো। মোৰ মৌচুমীজনীৰ কাৰণে মাকে ক্ষীৰ বনাই দিছে ন? দেউতা। ক্ষীৰখিনি কেনেকুৱা হৈছে মৌচুমী? ধুনীয়া বনাইছে মায়ে। মই খাওঁ যে তাত বাদাম আৰু কাজুও দিছিলে। বহুত ধুনীয়া হৈছে খাবলৈ দেউতা, বহুত টেষ্টি হৈছিলে। তোমাৰ মাতটো কিয় তেনেকুৱা হৈছে? মোৰ চৰ্দি লাগি আছে দেউতা। শুনা মৌচুমী, মাৰ কথা শুনিবা দেই, বাহিৰলৈ অকলে অকলে নাযাবা। ঠিক আছে। আৰু শুনা মৌচুমী, তোমাৰ মা বহুত ভাল, তিনিওটাই ধুনীয়াকৈ থাকিবা। কেতিয়াবা যদি মা অসুখত পৰে তুমিয়ে সহায় কৰি দিবা। মাকৰ সেৱা কৰিলে ভগৱানো আনন্দিত হয়। দেউতা। আৰু মাকৰ সেৱা কৰাটো ল'ৰা ছোৱালীৰ কৰ্তব্য। মই বুজি পাওঁ দেউতা। ৰাজাই কি কৰি আছে? সি ৰুমতে আছে। মাতকে ডাঙৰ একো নহয়, গম পাইছানে? দেউতা। দেউতা, তুমি কেতিয়াকে আহিবা? মই সোনকালে যাম মাজনী। তুমি যেতিয়া ঘৰলৈ আহিবা, ভাইটিৰ কাৰণে এযোৰ ধুনীয়া কাপোৰ লৈ আহিবা আৰু মোৰ কাৰণে এটা বহুত ডাঙৰ পুতলা লৈ আহিবা। ঠিক আছে দিয়া, ভাইটিৰ লগত ধুনীয়াকৈ থাকিবা, কাজিয়া পেচাল নকৰিবা। আৰু শুনা মাজনী, তোমাৰ মাৰৰ কেতিয়াবা তৎক্ষণাতে মূৰত বহুত বিষ হয়, তেতিয়া তোমাৰ মাৰ মূৰত এখন ঠাণ্ডা কাপোৰ দি দিবা। মই তোমাক ক'বলৈ পাহৰিছিলোৱেই, ঠাণ্ডা পানীৰ কাপোৰ এখন মাৰৰ মূৰত দি থৈ দিলেহে মাৰে ভাল পায়, গম পাইছানে? দেউতা। মাৰ ধ্যান ৰাখিবা। ঠিক আছে দেউতা। শুনা, মাৰ যদি কিবা হৈ যায় তেতিয়া তুমি, মই আৰু ৰাজা তিনিওটাই অকলশৰীয়া হৈ যাম আৰু অনাথ হৈ যাম। সেইকাৰণে কৈছো মাৰ তুমি ধ্যান ৰাখিবা। মায়ে যদি কিবা কয়, যদি কেতিয়াবা কিবা ভুল কৰিলে এটা থাপৰো মাৰে, তুমি একো নকবা। মায়ে তোমাক কেতিয়াবা চৰ্দৰ দিছে নেকি? নাই দেউতা, মায়ে মোক কিয় মাৰিব? মায়ে মোক বহুত মৰম কৰে। ৰাতি ৰাতি মোক এগিলাচ গাখীৰ খাই খাবলৈ দিয়ে, আৰু যদি মই শুইও যাওঁ তেতিয়া মায়ে জগুৱাই পেলাই গাখীৰখিনি খুৱাই আকৌ খুৱাই দিয়ে। মাজনী, তোমালোকে সদায় এনেকৈ মৰমেৰে থাকিবা দেই, আৰু মাৰক বহুত মৰম দিবা। ঠিক আছে দেউতা। হ'ব দিয়া দেউতা, ৰাখিছো। বাই। মা, তুমি যেনেকৈ কৈছিলা মই দেউতাক তেনেকৈ কলো। এতিয়া মোক এটা ৰুটি বনাই দিয়াচোন, বহুত ভোক লাগিছে। ভোকটো মই গুচাম তোৰ, এইফালে আঁতৰ। নামাৰিবা মা, নামাৰিবা। পুতলা আনিবা মোৰ কাৰণে। নামাৰিবা। পুতলা লাগে তোক? গোটেই জীৱনটো মই তোক পুতলা বনাই থৈ দিম। পুতলা লাগে তোক? তই মৰি নাযাও কিয়? তোৰ কাৰণে খৰচ কৰি থাকিবলৈ কি গৰজডাল পৰিছে মোৰ। মোৰ একমাত্ৰ ল'ৰা ৰাজা, সিয়ে সকলোবোৰ পাব লাগিব। এতিয়া যা, ঘৰকেইটা মচি আকৌ আহ মোৰ ওচৰলৈ। মা, ঘৰকেইটা মচা হৈ গ'ল, এতিয়া ৰুটি দিবানে মোক? ৰুটি লাগে তোক? তেতিয়াহ'লে তই আৰু এটা কাম কৰি দে, বাথৰুমতে বাচন কেইটামান পেলাই থৈ আহিছো, সেইকেইটা একেবাৰে ধুই থৈ আহ। ঠিক আছে মা। তোক খাবলৈ দিব লাগে, তোক মই এনেকৈ নিদি নিদিয়ে মাৰি পেলাম। তোৰ হাতেৰে এনেকুৱাকৈ কাম কৰাম তই যাতে নিজে নিজে মৰি যাও। ৰাজা, ৰাজা, এফালে আহাচোন। গোলা খাম বুলি কৈছিলা নহয়, খাই লৈ আহি হা। বাচনবোৰ সকলো মাজি হৈ গ'ল, এতিয়া কিজানি মায়ে ৰুটি দিব। মা, 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 কি হ'ল তোৰ? আমি যে শুই আছো তই দেখা নাই? ডিষ্টাৰ্ব কৰি আছ যে? মা, মোৰ বাচনবোৰো ধোৱা হৈ গ'ল, মোৰ বহুত ভোক লাগিছে, থাকিব পৰা নাই মা। মই তোক খুৱাম বুলি কৈছিলো নহয়, খুৱাম। পাকঘৰৰ টেবুলখনৰ ওপৰতে এটা আম আৰু কাঁহীখনতো কটা হৈ আছে, লৈ আহ। ঠিক আছে মা। তোক মই আম খুৱাম, এয়া মোৰ ল'ৰাই খাব। মা, এয়া আনিলো। চাও কাঁহীখন দে, তোৰ যে হাতত আছে সেইটো তই খা। মা, এই আমটো দেখোন বেয়া হৈ গৈছে, গেলি গৈছে মা। আমটোৰ পৰা বহুত বেয়া গোন্ধ ওলাইছে। এই আমটো যদি মই খাওঁ মই দেখোন বেমাৰত পৰি যাম।
ভালহে হ'ব বেমাৰ হ'লে। তোৰ মাৰে চাগে মাতি আছে তোক। তইনো ইয়াত অকলে অকলে কি কৰি থাকিব লাগে? মাৰ ওপৰত আছে, ওপৰলৈ যা। তই কাম এটা কৰিবি, ওচৰতে যে নদীখন আছে, নদীখনতে জাপ দিবলৈ মৰিবিগৈ, তেতিয়া মায়ক পাবি। তেনেকৈ কিয় কৈছা মা? তেওঁ মোক জন্মহে দিছে, মোৰ দেখোন মাৰ মুখখনেই মনত নাই। তুমি মোক লালন পালন কৰি ডাঙৰ কৰিছা, তুমিয়ে মোৰ আচল মা। মোৰ মা তুমি। মইতো কৰ্তব্য পালনে কৰি আহিছো। যা, তই ৰুটিকে এটা বনাই পেলাই খাগৈ। ঠিক আছে মা। ইমান ধুনীয়া, ইমান দামী আমবোৰ মই তাইক খুৱাম নেকি? ধুনীয়া মিঠা দেই, টেষ্টি। ৰুটিটো দৈ গ'ল, এইটোকে খাওঁ আৰু। ইমান ভোক লাগিছে। মোৰ গাটো বহুত বেয়া কৰিছে দেখোন, জ্বৰ জ্বৰ লাগিছে, মূৰটো ইমান বিষাইছে। কি কৰো মই? ৰাজা, অ ৰাজা, ক'তনো মৰিলি? ইমান বিষাইছে। কি হৈছে মা, মোক মাতিছিলা? ৰাজা, মোৰ মূৰটো বহুত বিষাইছে দেখোন, থাকিব পৰা নাই। কিবা এটা কৰচোন, মোক অলপ ঠাণ্ডা পানী আনি মূৰত দেচোন। দুপৰীয়া বেট বল খেলা ভাগৰে মৰা নাই মা। এতিয়া মোক ডিষ্টাৰ্ব নকৰিবা ৰ'বা, মই শুই দিওঁ। ৰাজা, ডিষ্টাৰ্ব নকৰিবা মা। মা, অ মা, কি হলো? মূৰটো একেবাৰে ফাটি যাওঁ কৰিছে, ইমান বিষাইছে। দেউতাইতো মোক কৈছিলে মাৰ এনেকুৱা মূৰৰ বিষ হ'লে এখন কাপোৰ মূৰত তিয়াই দিবলৈ, তেতিয়া বহুত আৰাম পাব বুলি কৈছিলে। সেইটোকে কৰো। মই মৰি যাম এতিয়া, মূৰটো একেবাৰে ফাটি যাওঁ কৰিছে। 1 মিনিট ৰখিবা মা, তোমাৰ ভাল হৈ যাব, তুমি চিন্তা নকৰিবা। মা, তুমি চিন্তা নকৰিবা, তোমাৰ ভাল হৈ যাব। তই ইয়াত কিয় আহিছ? তই গুচি যা মোৰ ওচৰৰ পৰা। মা, এনেকৈ কিয় কৈছা? তোমাৰ ইমান মূৰৰ বিষ হৈ আছে। এতিয়াহে অকণমান আৰাম পাইছো। তাই দেখোন মোৰ কোলাতে শুই পৰিলে। বহুত আৰাম পাইছো দেই। মা, অ মা, তুমি চকু কিয় মুদি আছা? মা, উঠাচোন। কিয় নুঠে মায়ে? হে ভগৱান, মইনো তোমাক কি কৰিলো, কি জগৰ লগালো? তুমি মোক এটা কথা কোৱাচোন। মোৰ নিজৰ জন্ম দিয়া মাজনীৰ মৰমো নাপালো, তাৰপিছত এইজনী মা মোৰ ওচৰলৈ পঠিয়াই দিলা। এতিয়া যদি এইজনী মাৰ কিবা হয়, মই, ৰাজা আৰু দেউতাৰ কি হ'ব? মোক লাগিলে মায়ে মাৰক পিটক যি কৰে কৰক, সৰুৰে পৰা মই এওঁকে পাই আহিছো। মোৰ কাৰণে এওঁৱে নিজৰ মা। ময়ো দেখোন কিতাপ এখনত পঢ়িবলৈ পাইছো, মা দেউতাক সদায় আদৰ সন্মান কৰিব লাগে। মই তোমাক সাহায্য কৰিছো ভগৱান, মোৰ মাক একো হ'বলৈ নিদিবা। যি শাস্তি দিব লগা আছে সকলোবোৰ দুখ দি দিয়া, কিন্তু মোৰ মাজনে ঠিক কৰি দিয়া প্ৰভু। তই ইয়াত কি কৰি আছ? মা, তুমি ঠিক হৈ গলা। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ প্ৰাৰ্থনা শুনিলা, মাক ভাল কৰি দিলা। তোৰ নতংকি বন্ধ কৰ, কামবোৰ পৰি আছে, যা কৰগৈ। তই ইয়াত বহি পেলাই টাইমবোৰ খেদাই থাকিব নালাগে। মা, শুকান জলকীয়া কেইটামান আছে, সেইকেইটা পিচি দেহি। আৰু শুন, এইফালে আহ। মা, মোৰ ওচৰত এনেকৈ বুজা হৈ থাকিব নালাগে। কৰবাত ওলাই যাগৈ, মই তেতিয়াহে বাপেৰক ক'ব পাৰিম কৰবাত হেৰাল বুলি। তই ওলাই যোৱাৰ পাছতে মই সকলো নিউজ চেনেলতে দি দিম, তেতিয়া মোৰ দুখো নাথাকিব। তই যদি মোক ভাল পাওঁ, তেতিয়াহ'লে তই বহুত দূৰলৈ গুচি যা, বহুত দূৰলৈ। যাবি নে নাযাওঁ? নহ'লে ওচৰৰ নদীখনতে জাপ দি মৰগৈ। হ'ব মা। হজম নোহোৱা হৈছে এইজনীক মোৰ। কোন হয় তুমি? কিয় এনেকৈ কান্দি কান্দি আহি আছা? কি হৈছে কোৱাচোন মা? মোৰ মাহী মাজনী বহুত বেয়া, মোক বহুত অত্যাচাৰ কৰে, বহুত মাৰে। দেউতাই ফৌজত চাকৰি কৰে, বাহিৰত থাকে। দেউতাই ফোন কৰিলে মোক মিছা কথা ক'বলৈ কয়, মোক মাৰা নাই বুলি।
মোক বহুত মৰম কৰোঁ বুলি কয়। মোক এতিয়া ঘৰৰ পৰা ওলাই আহিব কৈছে ওচৰৰ নদীখনতে জাপ দি মৰগৈ। সঁচাকৈ তোমাৰ মাজনী বহুত বেয়া। আইজনী, তুমি যদি বেয়া নোপোৱা তুমি মোৰ লগতে থাকিবানে? মই বৰ অকলশৰীয়া। ককা মই নদীৰ কাষৰ এটা ঘৰতে অকলে থাকো। তুমি যদি বিচৰা তুমি মোৰ লগতে থাকিব পাৰিবা। মই তোমাক বহুত কষ্ট কৰি পঢ়াম। মোৰো একেই গতি আছিলে। মোৰো পুত্ৰ বোৱাৰীয়ে মোক খেদি পঠিয়াইছিলে। সেইকাৰণে মই ইয়াতে থাকো। মোৰো নাতিজনীক মই চাবলৈ নাপালো। ভগৱানে মোক সেইকাৰণে তোমাক লগ কৰাই দিছে। এনেকুৱা লাগিছে যেন মোৰ নাতিজনীকে পাই গৈছো। তুমি যাবানে মোৰ লগত? ঠিক আছে ককা। কোনে বা ফোন কৰিলে? হেল্ল', আপোনাৰ হাজবেণ্ড দেশৰ কাৰণে শ্বহীদ হৈছে। কি? মোৰ কি হ'ব এতিয়া? মোৰ ল'ৰাটোৰ কি হ'ব? বৰ অকলশৰীয়া হৈ পৰিলো। কিমান দিন আৰু জীয়াই থাকিম ঠিক নাই। ডক্তৰে কৈছে আৰু চাগে ৩-৪ মাহ মানহে মই জীয়াই থাকিম। মই ভবা নাছিলো এই মূৰৰ বিষটোৱে যে মোৰ ব্ৰেইন টিউমাৰৰ ৰূপ ল'ব। এই ল'ৰাটোৰ পৰাও মোৰ শান্তি নাইকিয়া হৈছে। তাৰ যদি কিবা এটা ভাল হোৱাটো মই চাই যাব পাৰিলোহেঁতেন, মই শান্তিৰে মৰিব পাৰিলোহেঁতেন। মা, কি হৈছে কচোন? তই ইমান দেৰিকৈ আহিছ যে? মই ঘৰত আহিনো কি কৰিব লাগে? মাৰো যে ইমান অসুখ হৈ আছে, খবৰ আছেনে? মই কি তোমাৰ ওচৰত থাকিলে তোমাৰ কি বেমাৰ ভাল হৈ যাব নেকি? মই ভবা নাছিলো নিজতকৈ বেছি মৰম কৰা ল'ৰাটো যে আজি এনেকুৱা হৈ যাব। তই টকা পইচাবোৰ যে এনেকৈ বৰবাদ কৰি আছ। তোৰ জীৱনটো কি হ'বলৈ গৈ আছে এবাৰ ভাবিছনে তই? দেউতাৰ পইচা যিমানখিনি আছে তই গোটেইখিনি নিলি। মোকো এতিয়া 1 লাখ টকা লাগে। দিয়া নে নিদিয়া কোৱা? মই তোক 1 লাখ টকা ক'ৰ পৰা দিম কচোন? ডক্তৰক দেখুৱাবলৈ যাওঁতে 20,000 মান টকা খৰচ হৈছে ঔষধে পাতিয়ে। তাৰে মই আধা ঔষধে আনিছো। তই যোৱা খেলতে খেদাইছ। মই ভবা নাছিলো মোৰ ল'ৰাটো যে এনেকুৱা হৈ যাবগৈ। মোক পইচা আনি দিয়া বুলি কৈছো নহয়, আনি দিয়া। তোমাৰ লেকচাৰ শুনি থাকিবলৈ মোৰ সময় নাই। সৰুতে যে মই ছোৱালীজনীক ইমান অত্যাচাৰ কৰিছিলো, আজি মই চাগে সেয়াই ফল পাইছো। ক'ত বা আছে মৌচুমীজনী? বহুত অন্যায় কৰিলো মই তাইৰ লগত, বহুত অন্যায়। মৌচুমীলৈ বৰকে মনত পৰিছে। ককা, মাজনী, তই আহিলি? ককা মোক নোকোৱাকৈ কিয় আহিলি তই? ছাৰপ্ৰাইজ দিছো আকৌ। ককা, আজি তুমি নোহোৱা হলে মই কেতিয়াও সফল হ'ব নোৱাৰিলোহেঁতেন। তোমাৰ কাৰণে সকলোবোৰ সম্ভৱ হৈছে। তুমি মোক কম কষ্ট কৰি পঢ়ুৱাইছিলানে? হ'ব দে, সেইবিলাক বাদ দে। তই এতিয়া কিমান দিনৰ ছুটী লৈ আহিছ? মই 6-7 দিন মান থাকিম ককা। মই কথা এটা ভাবিছো ককা। কিনো? আমাৰ গাঁওখনত এখন স্কুল খুলি দিওঁ বুলি ভাবিছো। তাত সকলো ল'ৰা ছোৱালী ফ্ৰীকৈ এডমিশ্যন লৈ পঢ়িব পাৰিব। বহুত ভাল কথা এজনী, বহুত ভাল কথা। কিমান ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত পঢ়িবলৈ পৰা নাই। তই বহুত ভাল সিদ্ধান্ত লৈছ। বল ইমান দুখী ভাগৰি আহিছ, কিবা এটা বনাই খুৱাওগৈ। আজি তুমি নহয় ককা, মই তোমাক বনাই খুৱাম। ঠিক আছে বল। ককাই মোৰ কাৰণে কমখন কষ্ট কৰা নাই। লোকৰ ঘৰত খুজি খুজি মোক পঢ়ুৱালে। একমাত্ৰ তোমাৰ কাৰণে সম্ভৱ হৈছে ককা, একমাত্ৰ তোমাৰ